আমাৰ বানপানীৰ সময়ত কেনেকুৱা অৱস্থা হৈছে তাকে দেখাবলৈ চেষ্টা কৰিম বলক তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ দেখা নাই কাকো পানী কেনেকুৱা সোমাইছে আমাৰ ইয়াত মানুহবিলাক এই আমাৰ বানপানী সময়ৰ ভিডিঅ' কেনেকুৱা অৱস্থা হৈছিল দেখুৱাব বিচাৰিছোঁ এবাৰ আপোনালোকক চাওক কেনেকুৱা অৱস্থা আমাৰ ঘৰৰ ভিতৰতো পানী সোমাই গৈছিল এয়া আপোনালোকে দেখিবলৈ পাইছে আমাৰ দলঙে উটুৱাই লৈ গ'ল ছাত্ৰ ছাত্ৰীসকলে এনেকৈ দলং পাৰ হৈ স্কুললৈ যাবলগীয়া হয় চাওকচোন কেনেকুৱা দুৰৱস্থা